স্বাগতম জনাইছোঁ। আৰু যিহেতু এইকেইদিন সকলোৱে জানিছেই নিশ্চয় খেতিৰ দিন পাইছেহি, তো মই এতিয়া শুই উঠিছোঁহে আৰু শুই উঠিয়ে মোবাইলটো হাতত লৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু মই অলপ পাছতে কঠীয়া উঠাবলৈ যাম আৰু ৰাতিপুৱাই ঘৰৰ কামখিনি কৰি ওলাই যাব লাগিব উঠাবলৈ। তো বেছি দেৰি নকৰোঁ, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আমি কঠীয়া তুলিবলৈ যাবলৈ ওলাইছোঁ। এইখিনি আমাৰ কঠীয়া, তো আমি মা, মই আৰু বৌ আমি তিনিজনীয়ে তুলিম। এইকেইডাল বাঁহৰ টঙাল বুলি কয়। এইফালে আকাশখনত দেখিছেনে কিমান ডাৱৰ উঠিছে। এয়া চাওক, মা আৰু মই কেনেদৰে কঠীয়া তুলি আছোঁ। এইজনী মোৰ বৌ আৰু মা। এমুঠি এমুঠিকৈ এনেদৰে টঙালেৰে বান্ধি লয়। চাওকচোন কঠীয়া তুলি মোৰ কি অৱস্থা হৈ গ'ল। একদম মূৰে জোৰে একদম বোকা লাগি গ'ল। এনেকৈয়ে মুঠিবোৰ বান্ধে টঙালেৰে। এইটো কঠীয়াৰ মুঠি। এইটো কঠীয়াৰ টেপা বুলি কয়। হাতত যে এইবিলাক লৈ আছোঁ এইখিনি এটেপা বুলি কয়। এইটো হ'ল কঠীয়াৰ মুঠি। কঠীয়াৰ মাজতে বহুত পানী হৈ গৈছে, অলপ অলপ বৰষুণো পৰি আছে, বতৰটো ডাৱৰীয়া যিহেতু। এতিয়া কঠীয়া দুখন হাতত দুমুঠি কৰি লৈ আহিছোঁ। এতিয়া কঠীয়া তুলি শেষ হ'ল, তো আমি ঘৰলৈ গৈ গা পা ধুই আৰু অলপ ফ্ৰেছ হ'ম। তো ভিডিঅ'টো আজিলৈ সামৰোঁ। আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো ইমানেই আছিল।